তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত উৰে, ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে, বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনিৰ কদাপি নহয় ক্ষয়। হেল্ল' দোস্ত, ৱেলকাম টু বেক মাই ইউটিউব চেনেল চিন্টুছ ব্লগ। আজি মই এটি বিশেষ ভিডিঅ' বনাবলৈ লৈছোঁ আৰু এই বিশেষ ভিডিঅ'টোত থাকিব ফ্লেগ কোড অফ ইণ্ডিয়া 2002, অৰ্থাৎ আমি ভাৰতৰ স্বাভিমান জাতীয় পতাকাখনক কেনেদৰে ব্যৱহাৰ কৰিব লাগে, কি কি ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে, সেইসমূহ আপোনালোকক মই সবিস্তাৰে জনাম। মানে সেই কোডটোত কি কি উল্লেখ আছে ভাৰতৰ জাতীয় পতাকাখন ব্যৱহাৰৰ ক্ষেত্ৰত। কিন্তু আমি বহুত ক্ষেত্ৰত কিছুমান ভুল কৰি আহোঁ। সেই ভুলসমূহ এই কোডে নিৰ্ধাৰণ কৰি দিছে আমি কোনসমূহ জেগাত, কোনসমূহ ঠাইত, কেনেধৰণৰ পৰিস্থিতিত আমি জাতীয় পতাকাখন ব্যৱহাৰ কৰিব পাৰোঁ, সেইসমূহ আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে জনাম। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো, কোনো ধৰণৰ স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু আপোনালোকে চাই থাককচোন কেনেদৰে এখন জাতীয় পতাকা মানে দেশৰ স্বাভিমান ব্যৱহাৰ কৰিব লাগে, সেইসমূহ মই আপোনালোকক এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে দেখুৱাম। দেশৰ স্বাভিমান জাতীয় পতাকাখন গেৰুৱা, বগা, সেউজীয়া ৰঙৰ হ'ব লাগিব আৰু আয়তাকৃতিৰ হ'ব লাগিব। সেই আয়তাকৃতিৰ বগা ৰঙৰ ভিতৰত অশোক চক্ৰ থাকিব আৰু সেই অশোক চক্ৰটো 24ডাল দণ্ড হোৱাৰ লগতে গ্ৰাহ নীলা ৰঙৰ অশোক চক্ৰ হ'ব লাগিব। আৰু জাতীয় পতাকাখন খাদী আৰু চিল্কৰ হোৱাটো দৰকাৰ। এই জাতীয় পতাকাখনৰ আকৃতিটো বনাইছিল পিংগলি ভেংকয়াই আৰু তেওঁ হৈছে অন্ধ্ৰপ্ৰদেশৰ এজন ব্যক্তি, যিজন ব্যক্তিয়ে স্বাধীনতা সংগ্ৰামত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। সেই স্বাধীনতা সংগ্ৰামী ব্যক্তিজনেই হৈছে পিংগলি ভেংকয়া। 1947 চনৰ 22 জুলাইত সংবিধান সভাই এই পতাকাখনক বৰ্তমানৰ ৰূপটো স্বীকৃতি দিছিল। আৰু আমি এই জাতীয় পতাকাখন প্ৰাইভেট, পাব্লিক দুইটা ছেক্টৰত এতিয়া উৰুৱাব পৰা হৈছোঁ 2002 চনৰ মতে। 2002 চনৰ ফ্লেগ কোড অফ ইণ্ডিয়া অনুসৰিহে আমি প্ৰাইভেট, পাব্লিক দুইটা ছেক্টৰতে এই জাতীয় পতাকাখন উত্তোলন কৰিব পৰা অৱস্থা এটা পালোঁ। আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে যে আমি সন্মানজনক পৰিৱেশতহে পতাকাখন উত্তোলন কৰিব লাগিব। এই যে আপোনালোকে বা আমি এই পতাকাখন কোনো কাৰণতে ড্ৰয়িং ৰুম, বেডৰুম আদি এনেকুৱা ধৰণৰ জেগাত আমি উত্তোলন কৰিব নোৱাৰোঁ। আপুনি ঘৰৰ আগফালৰ কোনো এটা জেগাত আপুনি উত্তোলন কৰিব পাৰে, কিন্তু এটা কথা মনত ৰাখিব লাগিব যে পতাকাখন আমাতকৈ উচ্চ হ'ব লাগিব। যিডাল পতাকাৰ আমি দণ্ডত ব্যৱহাৰ কৰোঁ সেইডাল ওখ হ'ব লাগিব আৰু আমি সেই পতাকাখনক সন্মান কৰিব লাগিব। পতাকাখনে আমাক সন্মান কৰাটো নহয়, আমি পতাকাক সন্মান কৰিব লাগিব। গতিকে আমাতকৈ উচ্চ হ'ব লাগিব, তেতিয়াহে পতাকাখনক আমি সন্মান কৰিব পাৰিম। চন 2002 ভাৰতৰ এজন বিখ্যাত উদ্যোগপতি নবীন জিন্দালে আমেৰিকাৰ পৰা ঘূৰি আহিছিল ভাৰতলৈ। আৰু ঘূৰি আহি তেওঁ কি কৰিছিল, নিজৰ ইণ্ডাষ্ট্ৰি এটাত ভাৰতীয় জাতীয় পতাকাখন উত্তোলন কৰি থৈছিল। আৰু সেই সময়তে তেওঁক কাষৰীয়া মানুহে অভিযোগ দাখিল কৰিছিল, তুচ্ছ তাচ্ছিল্য কৰিছিল। তাৰপিছতেই তেওঁ সেই তুচ্ছ তাচ্ছিল্যৰ সন্মুখীন হৈ ভাৰতীয় উচ্চতম ন্যায়ালয়ত গৈ তেওঁ এটি গোচৰ দিলে। আৰু সেই গোচৰৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে ফ্লেগ কোড অফ ইণ্ডিয়া 2002 দিলে, যাৰ জৰিয়তে মানুহে প্ৰাইভেট ছেক্টৰতো পতাকা উত্তোলন কৰিব পাৰে, কিন্তু সেই পতাকা উত্তোলন কৰিবলৈ কিছুমান নিৰ্দিষ্ট নিয়ম মানি চলিব লাগিব। এইকণতে আপোনালোকক এটা কথা জনাই থওঁ যে আমেৰিকা যিখন ৰাষ্ট্ৰ, শক্তিধৰ ৰাষ্ট্ৰ, 4 জুলাইত তেওঁলোক স্বাধীন হৈছিল আৰু সেই আমেৰিকাই নিজৰ ঘৰে ঘৰে পতাকা উত্তোলন কৰি থ'ব পাৰে। আৰু এতিয়াও তেওঁলোকে নিজৰ ঘৰে ঘৰে পতাকা বছৰৰ প্ৰতিটো দিনতে উত্তোলন কৰি থয়। আৰু সেই ভিত্তিতেই আহি নবীন জিন্দালে ভাৰতবৰ্ষতো যাতে সকলোৱে পতাকাখনক উত্তোলন কৰি ৰাখিব পাৰে, নিজৰ স্বাভিমান ৰক্ষা কৰি, তাৰ বাবে এটি গোচৰ দিছিল। আৰু সেই গোচৰৰ ভিত্তিতেই ফ্লেগ কোড অফ ইণ্ডিয়া 2002 আহিছিল। আৰু তাৰপিছতে আজি আপোনালোকে, মানে ময়ো আপোনালোকেও, আমি সকলোৱে ফ্লেগ হোষ্টিং কৰিব পাৰিছোঁ। উত্তোলন কৰাৰ সময় হৈছে সূৰ্য উদয়ৰ পিছত আমি পতাকাখন উত্তোলন কৰিব লাগিব আৰু সূৰ্য অস্ত যোৱাৰ সময়ৰ আগে আগে আমি পতাকাখন নমাব লাগিব। কেতিয়াও কোনো কাৰণতে আমি ৰাতি পতাকা উত্তোলন কৰিব নোৱাৰোঁ। জাতীয় পতাকাখন যেতিয়া আমি ব্যৱহাৰ কৰোঁ, সেই জাতীয় পতাকাত কোনো ধৰণৰ আমি নাম, কিবা ধৰণৰ একো কথা আমি লিখিব নোৱাৰোঁ। বহু ক্ষেত্ৰত দেখা যায় যে কিছুমান ব্যক্তি অজ্ঞাত, যিসকলে নাজানে। সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। যিসকলে নাজানে তেওঁলোকে কি কৰে যে জাতীয় পতাকাখনৰ মাজতে তেওঁলোকে কিবা কিবি নাম লিখে অথবা কিবা প্ৰিণ্ট কৰে। সেই ধৰণৰ প্ৰিণ্ট কৰাটো আইনমতে দণ্ডনীয়, কোনো কাৰণতেই তেনেকুৱা ধৰণৰ কৰিব নোৱাৰিব।
কিন্তু এইকণতে এটা কথা উল্লেখ কৰিব লাগিব যে 2005 চনত এক সংশোধন কৰা হৈছিলে এই কোডৰ। এই সংশোধন কৰোঁতে তেওঁলোকে কৈছিলে যে প্ৰিণ্ট কৰিব পাৰিব পতাকাখন, কিন্তু কিছুমান কাপোৰৰ ওপৰতহে প্ৰিণ্ট কৰিব পাৰিব। যেনেদৰে আমাৰ ক্ৰিকেটাৰসকলে তেওঁলোকৰ প্ৰিণ্ট কৰে, যে বুকুৰ ওচৰত যিটো থাকে আমাৰ ইণ্ডিয়াৰ পতাকাৰ চিম্বলটো, সেই ক্ষেত্ৰত পাৰিব। কিন্তু পাৰিলেও আমি এটা কথা মনত ৰাখিব লাগিব, যাতে সন্মানজনক অৱস্থিতি এটা হয়, আমাৰ কঁকালতকৈ ওপৰত হ'ব লাগিব, যাতে আমি সন্মান। ডাঙৰ কথাটো হৈছে যে ফ্লেগসমূহ আমি ব্যৱহাৰ কৰোঁতে গাড়ীত কেনেদৰে ব্যৱহাৰ কৰোঁ। আচলতে গাড়ীত ব্যৱহাৰৰ ক্ষেত্ৰত বহু কিছুমান নিৰ্দিষ্ট নিয়ম আছে, আৰু কিছুমান বিশেষ ব্যক্তিয়েহে গাড়ীত জাতীয় পতাকাসমূহ ৰাখিব পাৰে, গাড়ীত আগত ৰাখিব পাৰে। আৰু আগত ৰাখিবলৈ হ'লে গাড়ীৰ সদায় সোঁ ছাইডে ৰাখিব লাগিব, গাড়ীখনৰ বাওঁ ছাইডে আপুনি কোনো ধৰণৰ ফ্লেগ হোষ্টিং কৰিব নোৱাৰে। গতিকে গাড়ীৰ আগফালে যেতিয়া সোঁ ছাইডত ৰাখিব, তেতিয়া সেই কোন ব্যক্তি, ভাৰতৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, তাৰপিছত সুপ্ৰিম কোৰ্টৰ যিসকল জাজ আছে, হাইকোৰ্টৰ জাজ, তাৰপিছত তেনেধৰণৰ কিছুমান বিশেষ ব্যক্তিয়েহে পাৰে। কিন্তু ডাঙৰ কথাটো হৈছে সাংসদ আৰু আমাৰ যিসকল MLA আছে, বিধায়ক, সেইসকলে কিন্তু এই মানে ফ্লেগসমূহ ৰাখিব নোৱাৰে। ইয়াৰ উপৰিও আমি কোনো ধৰণৰ প্ৰাইভেট গাড়ীত আমি কোনো ধৰণৰ ফ্লেগ লগাব নোৱাৰোঁ। তথাপিও আমি কিছুমান দেখোঁ যে আজিকালি বাইকৰ আগত ফ্লেগ লগাই মানুহ ওলাই যায়, গাড়ীৰ আগত ফ্লেগ লগাই ওলাই যায়। সেইসমূহ যদিও মানুহে কৰে, কিন্তু এটা নিয়ম আছে যে সোঁ ছাইডেহে আপুনি গাড়ীখনৰ সোঁ ছাইডেহে ফ্লেগখন লগাব পাৰিব। আৰু প্লাষ্টিকৰ পতাকা, সকলোতকৈ ডাঙৰ কথাটো হৈছে প্লাষ্টিকৰ পতাকা। আমি প্লাষ্টিকৰ পতাকা ইমান দেখিছোঁ বজাৰত উভৈনদী হৈ পৰে, যে স্বাধীনতা দিৱসেই হওক, গণৰাজ্য দিৱসেই হওক, কোনো এটা দিৱসৰ সময়ত জাতীয় পতাকাখন অপমান এনেদৰে কৰা হয় যে প্লাষ্টিকৰ পতাকা ওলোৱা হয়। কিন্তু কোড মতে, যিটো নিয়ম মতে, ফ্লেগ কোড অফ ইণ্ডিয়া মতে, খাদী আৰু চিল্কৰ পতাকাহে মানুহে বজাৰত বিক্ৰী কৰিব পাৰিব বা অথবা ৰাখিব পাৰিব। এই ক্ষেত্ৰত আমি জনাটো অতি প্ৰয়োজন যে আমি সদায় চিল্ক আৰু খাদীৰ কাপোৰৰ পতাকাহে আমি ল'ব পাৰিম, আমি প্লাষ্টিকৰ পতাকা কেতিয়াও ল'ব নোৱাৰোঁ। ধৰণৰ ভিডিঅ' কিছুমান পাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আপোনালোকে এনেধৰণৰ ভিডিঅ' চাই থাকিব পাৰিব, আৰু মই বিশেষভাৱে কিছুমান ভিডিঅ' কৰি যাম আপোনালোকৰ বাবে। চাই থাকিব, কেৱল আপোনালোকে মাথো লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ, আকৌ লগ পাম।